গুড মৰ্নিং এভৰিৱান। এই কথাটো শুনি হয়তো আপোনালোকৰ অলপ বৰিং লাগিব পাৰে বা ভাবিব পাৰে যে এইবোৰনো কি কথা, এইবোৰনো কিয় ক'ব লাগে। বাৰিষা বতৰ, সকলোৱে মাছৰ বাবে ইয়াতে জাল পাতিব। যিবোৰ ধনী মানুহ আছে তেওঁলোকে জালখন সোনকালে কিনি আনি পাতিব, আৰু আপোনালোকৰ বা আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ জালখন কিনাৰ বাবে টকা নাই, কিন্তু ঘৰতে পুৰণা জাল এখন আছিলে, সেইখন পাতি দিলে চিঙা ভাঙা হ'লেও তাতে যদি কপাল ভাল তাতো মাছ বজি যাব পাৰে। কি কাৰণত কৈছোঁ আপোনালোকে চাগে নিশ্চয় গম পাইছে। 26,000 পদৰ এতিয়ালৈকে এপ্লাই চলি আছে আৰু বেছি দিন হাতত নাই, হাতত মাত্ৰ 2 দিন সময় থকা বুলি ক'ব লাগিব। যদি এপ্লাই কৰা ডেট বঢ়াই নিদিয়ে তেনেহ'লে আপোনালোকৰ হাতত বা আমাৰ হাতত বেছি সময় নাই। এতিয়ালৈকে বহু ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পৰা নাই, বিশেষকৈ মধ্যবিত্ত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পৰা নাই। অনলি ফৰ মানে এপ্লিকেশ্যন ফিজৰ বাবে ইমান টকা লাগে, বা বহুতে ভাবি আছে যে ইমান টকা দিব লাগিব, 700-800 টকা খৰচ হ'ব, এপ্লাই নকৰোঁ, এনেকুৱা ধৰণৰ বহুতে মনত সোমাই লৈছে। তথাপিও যিহেতু আপোনালোকৰ হাতত সময় নাই, মই আপোনালোকক এটা জাষ্ট সৰু আইডিয়া এটা দিব বিচাৰোঁ। আপোনালোকে ঘৰতে এপ্লাই কৰি লওক। ঘৰত এপ্লাই কৰিলে আপোনালোকৰ যিটো এপ্লাই কৰা পইচা সেইটো বাচি যাব। ফাৰ্ষ্ট কথা, আপোনালোকে মোবাইলতে ইউটিউবত চাই লওক কেনেকৈ এপ্লাই কৰিব লাগে, আৰু আপোনালোকৰ হাতত মোবাইল ফোন আছে, সেই মোবাইল ফোনটোৰ দ্বাৰা আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি লওক। এপ্লিকেশ্যন ফিজটো কেৱল আপোনালোকে কি ভৰিব মই সেইটো কৈ দিওঁ। ফাৰ্ষ্ট আপোনালোকে কোনটো পদত এপ্লাই কৰিব সেইটো এটা থিৰাং কৰি লওক। যদি গ্ৰেড 3ত এপ্লাই কৰে সেইটো থিৰাং কৰি ল'ব, আৰু গ্ৰেড 4ত এপ্লাই কৰিলে সেইটো থিৰাং কৰি ল'ব। আপোনালোকক মই পইচা বচোৱা মানে সেইটো কৈ আছোঁ, কাৰণ বহু ল'ৰা ছোৱালীয়ে ইমান টকা ভৰি এপ্লাই কৰিব নোৱাৰিব, 700-800 টকা ভৰি এপ্লাই কৰিব নোৱাৰে, কাৰণ গোটেইকেইটা পদৰে বেলেগ বেলেগকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। এই এপ্লিকেশ্যন ফিজটো দিয়াৰ লগে লগে আপোনালোকে এপ্লাই কৰিব নোৱাৰে, বা এপ্লাই কৰিব আপোনালোকে বিচাৰিলেও কৰিব পৰা নাই। কিন্তু মই আপোনালোকক এপ্লাই কৰাৰ বাবে এটা সৰু এমাউণ্টত যদি এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে মই আপোনালোকক প্ৰচেছটো কৈ দিওঁ। গোটেইকেইটা পদত আপোনালোকে এপ্লাই কৰিব নালাগে। আপোনালোকে যোনটো পদত এপ্লাই কৰিম বুলি ভাবিছে সেইটো এটা থিৰাং কৰি লওক, হয় গ্ৰেড 3 নহয় গ্ৰেড 4। যদি আপোনালোকে গ্ৰেড 3টো এপ্লাই কৰিব বিচাৰে, গ্ৰেড 4টো এপ্লাই কৰিব বিচাৰে, নিশ্চয় পইচা বেছি লাগিব। তেতিয়া আপোনালোকৰ মনটো নিশ্চয় আকৌ উভতি আহিব যে এপ্লাই নকৰোঁ, ইমান টকা লাগিব। যদি আপোনালোকে গ্ৰেড 4ত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে জেনেৰেল হ'লে 250 টকা, SC/ST হ'লে আপোনালোকে 150 টকা দিব লাগিব। ধৰি লৈছোঁ আপোনালোকে জেনেৰেল, 250 টকা দি আপোনালোকে গোটেইকেইটা পোষ্টত এপ্লাই কৰিব নালাগে, কাৰণ গোটেইকেইটা পোষ্টত এপ্লাই কৰিলে বেলেগ বেলেগকৈ পইচা দিব। সেই পোষ্টকেইটা আপোনালোকে এবাৰ ভাবি লওক যে মোৰ ড্ৰাইভিং লাইচেঞ্চ আছে, মই ড্ৰাইভিং লাইচেঞ্চত থকা পদটোতে এপ্লাই কৰিম। সেই পদটোৱে আপোনালোকে চিলেক্ট কৰি, যিহেতু পৰীক্ষা এটাই হ'ব, গ্ৰেড 4ৰ পৰীক্ষা এটাই হ'ব, আপোনালোকে বিভিন্ন ধৰণৰ পদত এপ্লাই কৰি আপোনালোকে কি কৰিব বা কি কৰিব বিচাৰিব সেইটো আপোনালোকে ভাবি থকা লাভ নাই। যে মই এইটোত এপ্লাই কৰিম, এইটোৱে মই মানে চেষ্টা কৰিম, পৰীক্ষা এইটোতে ভালকৈ দিম, যিহেতু পেপাৰ একেই হ'ব, পৰীক্ষা এটাই হ'ব গ্ৰেড 4ৰ, বা গ্ৰেড 3ৰ পৰীক্ষা এটাই হ'ব। গতিকে আপোনালোকে সেইটো ভাবি এটা পদতে এপ্লাই কৰক, তেতিয়া আপোনালোকৰ বহুখিনি মানে পইচাও বাচিব, আৰু আপোনালোকে নকৰাকৈ থাকিব নালাগে। এইটো কথা এইকাৰণে কৈছোঁ, মই নিজে ভুক্তভোগী, কাৰণ 800-900 টকা দি গোটেইকেইটা পদত এপ্লাই কৰা সামৰ্থ মোৰ নাই। কাৰণ গ্ৰেড 4তো এপ্লাই কৰিব পাৰোঁ, গ্ৰেড 3তো এপ্লাই কৰিব পাৰোঁ। যদি মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা এক্সট্ৰা লাইচেঞ্চ গোটেই মিলে চাওঁ, তেনেহ'লে 800-900 টকা খৰচ হৈ যায়। গতিকে মই আপোনালোকক সেইটো হিচাপত কৈছোঁ, আপোনালোকে কিবা কৰি পইচা এটা মিলাই এইটো এটা কৰক, যিহেতু লাষ্ট ডেট, সময় বেছি নাই, আৰু এইটোত আপোনালোকে কৰি থওক, যেনেকৈ নহওক, যি প্ৰক্ৰিয়াৰে নহওক কৰি থৈ দিয়ক। কাৰণ আপোনালোকে ভাবক, চিঙা ভঙা জালখন পতাৰ পিছতো যদি কিবা কাৰণত মাছটো বজি যায় তেনেহ'লে আপোনালোকৰ কেনেকুৱা এটা চান্স হ'ব পাৰে, বা কপাল আপোনালোকৰ ভাল হ'ব পাৰে। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।